সকলকে নমস্কাৰ। এই ছোৱালীজনীলৈ মন কৰক, এইৰ নাম হ'ল মণি কেৰকেটা, তাইৰ মাকৰ নাম কমলা কেৰকেটা। তাইক লখিমপুৰ চিয়াজুলিত তাক উদ্ধাৰ কৰা হৈছে, অৰুণাচলত বন্ধ কৰিবলৈ দিয়া হৈছিলে। আজিৰ পৰা 6-7 বছৰ আগতেই এই ছোৱালীজনীক নিজৰ পিতৃ মাতৃ আৰু তেওঁৰ গাঁৱৰ এজন খুৰা কিবা পুলিচ কাম কৰে বুলি কৈছে, ভায়া তামাং নামৰ ব্যক্তিজনৰ জৰিয়তে আজিৰ পৰা 6-7 বছৰ আগতেই তাইক অৰুণাচলত বন কৰা যুৱতী হিচাপে দি দিছিলে। অৰ্থাৎ তাইৰ তেতিয়া বয়স 6-7 বছৰমান আছিল আৰু তেতিয়াই কাম কৰিবলৈ দি দিছিল। ক্ৰমান্বয়ে তাই যেতিয়া ডাঙৰ হৈ অহাত সিদিনাখন আপোনাৰ দেওবাৰে তাই অৰুণাচলী লোকজনৰ ঘৰৰ পৰা ইটানগৰৰ পৰা তাই পলাই আহে আৰু আমাৰ এজন হৃদয়বান ব্যক্তি, অসমৰ এজন গাড়ী চালক, তেওঁক ছোৱালীজনীক উঠাই বৰ্ডাৰ পাৰ কৰি আমাক সমজাই দিছে। বৰ্তমান আমাৰ লখিমপুৰ চিয়াজুলিত আছে। আপোনালোকক এই ভিডিঅ'টো এইভাৱে প্ৰস্তুত কৰিলোঁ যাতে এই ভিডিঅ'টো যিমান পাৰে আগবঢ়াই ছোৱালীজনীক তেওঁৰ ঘৰ পৰিয়ালত যাতে আমি সংযোগ স্থাপন কৰিব পাৰোঁ। তাই কোৱা মতে তাইৰ ঘৰ ৰাংচালি বাগান। তাই কি সম্পূৰ্ণ এড্ৰেছ নাজানে, তাইৰ জিলাৰ নাম নাজানে। গাঁও বিমলাপুৰ, বাগান ৰাংচালি বাগান। তাইৰ জিলাৰ নাম নাজানে, সেয়ে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। যিমান পাৰে আপোনালোকে আগবঢ়াই তাইৰ পৰিয়ালৰ লগত যাতে সংযোগ স্থাপন কৰিবৰ বাবে সহায় কৰি দিয়ে। ধন্যবাদ, নমস্কাৰ।